सासे उन्दै हिन्जावसाखौ जिनाहारि खालामनानै जोबथेसालिनि आलासि जानो सुबा ठाकुर मुंनि सासे जुनाद आखुनि सोदोमस्रि गैयै सुबुङा क'क्राझार सदर सहरनि सानजा फारसे 5 किल'मिटार जानथायाव थानाय सरायखला हालामनि थागिबि जुनाद आखुनि सुबा ठाकुरा थांनाय माखासे बोसोर सिगांनिफ्रायनो जरजुलुमै हुमखि होनानै हिन्जावसाखौ जिनाहारि खालामबोबाय थादोंमोन। नाथाय हिन्जावसाया सहायनो हायैयाव गावनि सायाव आथोनारि उदखार खालामबाय थानायनि बागै नखरनि सोद्रोमाफोरनो खिन्थासेयावबो खेरखेरायैलाय गावनि लोगोनो वाट्सएपनि गेजेरजों फोरमायहरनानै हेफाजाब हास्थायनायनि उनाव जाथाया सोराङाव नुजायो। हिन्जावसाया गावनि जिउखौ फोजोबना लानोबो नाजादोंमोन। क'क्राझार पुलिस थानानि असिआ जाथायनि बागै फोरमायनाय बायदिब्ला बे जाथायनि सायाव CWCनिफ्राय मोनसे गसर थिसननाय जाबाय आरो जाथायनि सायाव संदाननायबो जागायबाय। बे समाव जाथायजों भुगिनांनाय हिन्जावसा आरो दायनिगिरि लम्पट सुबा ठाकुरा पुलिसनि आवथायाव दं। पुलिस मावख'गिरिया फोरमायबावनाय बायदिब्ला बे हिन्जावसाया जोनोम जानायनि 20 साननि उननि समनिफ्रायनो मोनसे बिहारि फोलेरनि नखरजों खांजानायमोन आरो हिन्जावसानि खांगिरि बिफाया सरायखलायाव थानाय 7 बेटेलियन आसाम पुलिस बिफानाव 4 ग्रेडआव साख्रि मावग्रा हिसाबै क्वार्टारावनो थायोमोन। मिथिनाय बायदिब्ला हिन्जावसानि बिमा बिफाया बर'मोन, नाथाय जोनोम जागोदान समावनो बिमा बिफा गोमाजानानै बिहारि फोलेरनि गंसे नखरजों खांजायो आरो दा हिन्जावसाया बिगियान आयदा लानानै HS नैथि थाखोआव फरायगासिनो दं। যোৱাকালি ৰাতি প্ৰায় 11:45 মান বজাত আমি CWC কোকৰাঝাৰৰ পৰা এটা ইনফৰমেশ্যন পালোঁ যে এগৰাকী মাইনৰ ছোৱালী দীৰ্ঘদিনৰ পৰা এজন ব্যক্তিয়ে যৌন আতিশয্যা চলাই আছে আৰু তেওঁৰ লগত যৌন উৎপীড়ন বাৰে বাৰে কৰিবৰ কাৰণে ট্ৰাই কৰে। গতিকে সেই ইনফৰমেশ্যনটো পাই আমি লগে লগে আমাৰ কোকৰাঝাৰ জিলাৰ আৰক্ষী অধীক্ষক মহোদয়ক জনালোঁ আৰু তেওঁৰ নিৰ্দেশ মতে আমি এনকুৱাৰী আৰম্ভ কৰিলোঁ। আৰম্ভ কৰি ছোৱালীজনীক আমি লগে লগে সোধপোছ কৰি এই ঘটনাৰ লগত জড়িত যিজন মেইন ব্যক্তি সুভা ঠাকুৰক ইতিমধ্যে আমি কৰায়ত্ব কৰি তদন্ত অব্যাহত ৰাখিছোঁ আৰু ইতিমধ্যে CWC ফালৰ পৰা এই সন্দৰ্ভত আমাৰ থানাত FIR দাখিল কৰিছে। আমি সেইমতেদি এটি কেছ ৰুজু কৰি ইতিমধ্যে তদন্ত আৰম্ভ কৰিছোঁ। একচুৱেলি দেউতাকক তেনেকৈ কৰি ছোৱালীজনীয়ে জনোৱা নাছিলে। ক্লাছ 8ৰ পৰাই এই ঘটনা সংঘটিত হৈছে বুলি ছোৱালীজনীয়ে ইতিমধ্যে আমাৰ আগত সদৰি কৰিছে। কিন্তু যোৱাকালি তাই এই অত্যাচাৰত থাকিব নোৱাৰি ছুইচাইডো এটেম্প কৰিছিলে। তাৰপিছতে তেওঁ নিজৰ গাৰ্জেণ্টক এই কথা অৱগত কৰে। তাৰপিছতে গাৰ্জেণ্টে এই কথা জানিব পাৰে বুলি আমাক জনাইছে। হয়, তেওঁ 7th APBNৰ এজন বাৰ্বাৰ হিচাপে কাম কৰি আছে। চলি আছে, হয়। দেউতাকেও ইতিমধ্যে এখন FIR দিছে তেওঁৰ এগেইনষ্টত। আমি 2খন FIR লৈ তদন্ত আৰম্ভ কৰিছোঁ। তেওঁ বাৰ্বাৰ সুভা ঠাকুৰ, হয়, তেওঁ বাৰ্বাৰ আছে সোধপোছ চলি আছে। হয় হয় আমি আৰক্ষীক জনাইছোঁ। জনাৰ লগে লগে তাৰপিছত আজি আমি এটা FIR দিলোঁ পক্সো, যাতে এইটো পক্সো আণ্ডাৰত সেইটো কেছটো লয় আৰু এই হিচাপত আজি সেই কেছটো দাখিল কৰা হ'ল আৰু কেছটো FIRটো একচেপ্ট কৰা হৈছে। আৰু হায়াৰ অথৰিটি আছাম ষ্টেট কমিশ্যন ফৰ প্ৰটেকশ্যন অফ চাইল্ড ৰাইটছ তাতো জনাইছোঁ আমি, যাতে যি নেচেচাৰী একশ্যন ল'ব পাৰে, যি নিয়ম নীতি আছে সেইটো যাতে যি কালপ্ৰিটে শাস্তিটো পায় সেইটো এই হিচাপত আমি ডেফিনেটলি সেই কেছটো আমি ভালকৈ আমি চিৰিয়াছকৈ আমি লৈছোঁ আৰু সেই হিচাপত এই কেছটো চলি থাকিব। হয়, সেইটো আমি ছোৱালীয়ে একচুৱেলি কি হৈছে, ছোৱালীয়ে এজন তাৰ নিজৰ লগৰ লগত হোৱাটছআপত ছেটিং কৰিছে যে বেছি তেখেতে ৰিপিটেড ৰেপ হোৱাৰ কাৰণে তেখেতে ছুইচাইড এটেম্প কৰা হৈছিল আৰু তাৰ বিপৰীতে আকৌ তেখেতে যে তাৰ নিৰ্যাতন যে হৈছে সেইটো তাৰ নিজৰ লগৰ জনাইছে। আৰু এতিয়া আমি তদন্ত কৰি পেলাই এতিয়া ছোৱালীক আমি সোধপোছ কৰাৰ পাছত আমি খবৰ পালোঁ যে তেখেতো এডপশ্যন কৰা হৈছে আৰু সেই এডপশ্যনটো সঁচাকৈ সেইটো ইলিগেলি নে ইলিগেলি এইটো এডপশ্যন কৰা হৈছে। আকৌ সেইটো আমি CWC সেইটো আমি নিজা বিজয়কে আমি ইনকুৱাৰী কৰিম।